हेलो गाइस, वेलकम बैक टू माय चैनल। आमार चैनेलर अन्य এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে প্ৰথমে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু আমি বহুতে ভালে আছোঁ। আৰু আজি আহিছোঁ মাধৱদেৱৰ জন্মস্থানলৈ আৰু আপোনালোককো দেখাই দিছোঁ। মোৰ লগতে আপোনালোকে চাই লওক, চাই থাকক আৰু তেনেহ'লে ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে প্লিজ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব, যাতে মই আহিবলগীয়া সকলোখিনি ভিডিঅ' আপোনালোকে পাই থাকে সকলোতকৈ ফাৰ্ষ্টতে। আৰু ইনষ্টাটো মোক ফ'ল' কৰি দিব, গায়ত্ৰী ধীৰাজ বুলি আছে। চাই থাকক ভিডিঅ'টো। আৰু আমি আহি মাধৱদেৱৰ জন্মস্থান পালোহি। সকলোৱে হয়তো জানে মাধৱদেৱৰ জন্ম ক'ত হৈছিলে, লেটেকু পুখুৰীতে। আৰু বহুতে হয়তো ইয়ালৈ আহিছে আৰু বহুতে নাহিবও পাৰে। মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকেও চাই লওক। আৰু ইয়াৰ ভিতৰৰ পৰিৱেশখিনি সঁচা বহুতেই ভাল লগা হয়। আৰু চাই থাকক ভিডিঅ'টো। বৰ ধুনীয়া লাগিছে। আৰু আমি এই যে দেখিছে নামঘৰটো, আমি নামঘৰটোতে সেৱা কৰি ল'লোঁ, চাকি ধূপ জ্বলালোঁ। তাৰপিছতে আপোনালোকক ভিতৰ ভাগো দেখাই দিছোঁ, আপোনালোকে চাই লওক। আৰু নামঘৰ আৰু বহুত ভালকৈ বনাই আছে তেওঁলোকে, এতিয়াও কমপ্লিট হোৱা নাই, দিন লাগিব। আৰু চাই থাকক তেনেহ'লে। আৰু এইটোৱে হৈছে মাধৱদেৱৰ গুৰুগৃহটো। আৰু তেওঁ যোনটো খোৱা ব্যৱহাৰ কৰিছিলে সেইটো আছে, আপোনালোকক দেখাই দিছোঁ। আপোনালোকে চাই লওক ভিডিঅ'টো ভালকৈ। আৰু তেওঁ উজিৰ গৃহটো আছিলে, য'ত তেওঁ মানে জিৰণি লৈছিলে আৰু য'ত পুথিসমূহ তেওঁ লিখিছিলে। আৰু এই মাধৱদেৱৰ জন্ম ভেটিটোতে তেওঁলোকে মাধৱদেৱৰ ঘৰটোৰ কেনেকুৱা আছিলে তাৰে আৰ্হি দেখুৱাবলৈ চেষ্টা কৰিছে, যাতে দূৰণিৰ পৰা মানুহ গ'লে চাব পাৰে আৰু কেনেকুৱা আছিলে তেওঁৰ ঘৰটো আগতে। সেইটো কাৰণে তেনেকৈ পেলাই তেওঁ বনাইছে। আৰু বহুত দূৰৰ পৰাই মানুহ আহে। সেইদিনাখন আমি যোৱা দিনাখনো বহুত দূৰৰ পৰাই মানুহ আহিছে আৰু বহুতো মানুহ আহিছে বাৰু। আৰু তেওঁলোকে ৱালত ধুনীয়াকৈ পেইণ্টিঙো কৰাইছে। আৰু সেইখিনি মানে মাধৱদেৱৰ জন্ম উৎসৱ কেনেকৈ পালন কৰিছিল বা মনোৰমাইক কেনেদৰে মন্থন কৰিছিলে সেই গোটেইবোৰে আছে, আপোনালোকেও চাই লওক। আৰু চাই থাকক আপোনালোকেও ভিডিঅ'টো। মাধৱদেৱৰ জন্ম উৎসৱ কেনেদৰে পালন কৰিছিল তেওঁলোকে সেইখিনি ধুনীয়াকৈ দেখুৱাইছে। আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ নামাকৰণ কেনেধৰণে কৰিছিল সেইখিনিও। আৰু গোটেইখিনিয়ে আছে, আপোনালোকক মই দেখাই দিছোঁ, চাই লওক আপোনালোকে।
আৰু আমি তাৰ পৰা ওলাই আহিলোঁ লেটেকু পুখুৰীৰ পৰা মাধৱদেৱৰ জন্মস্থানৰ পৰা ওলাই আহি পেলাই শুনা পাইছিলোঁ আৰু বুদ্ধদেৱৰ গল্ডেন টেম্পল আছে বুলি আৰু আমি সেইকাৰণে চাবলৈ আহিলোঁ আৰু আপোনালোককো দেখাই দিলোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি পেলাই জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে প্লিজ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবৰ কাৰণে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব যাতে মই আহিবলগীয়া সকলোখিনি ভিডিঅ' আপোনালোকে সকলোতকৈ ফাৰ্ষ্টতে পায় চাই থাকক আপোনালোকে আৰু আমি বুদ্ধদেৱৰ টেম্পলটো চোৱাৰ পিছতে আমি যিহেতু আজি ঘৰ গৈ আছোঁ ৰিটাৰ্ণ হৈছোঁ ঘৰলৈ আৰু সেইকাৰণে আমি ভাবিলোঁ কলাক্ষেত্ৰ বনাই আছোঁ মাধৱদেৱ কলাক্ষেত্ৰ ভাবিলোঁ আমি চাই যাওঁ এবাৰ আৰু বনাইটো কমপ্লিট হৈ গ'ল কিন্তু তেওঁলোকে বস্তুবিলাক অনা নাই এতিয়ালৈকে আৰু এমাহৰ কাৰণে ফ্ৰী আছিলে বুলি শুনা পালোঁ আমিও টিকেট কৰিবৰ কাৰণে নালাগে আৰু এমাহৰ পিছৰ পৰা টিকেট কাটিব লাগিব আৰু কমপ্লিট বনাই হ'ল কিন্তু ভিতৰৰ বস্তুসমূহ এতিয়াও নিয়া নাই তেওঁলোকে আৰু সঁচাকৈ বহুত ডাঙৰকৈ সজাইছে আৰু বনাইছে আৰু আৰু বহুত ডাঙৰ এৰিয়াই হয় আৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে খেলা ধূলা বস্তু আছে তেওঁলোকে যাতে ব্যস্ত হ'ব পাৰে দিনটো এইটো চাবলৈকে বহুত মানুহ আহিব অহাৰ পিছত আৰু আমি এতিয়া মাধৱদেৱ কলাক্ষেত্ৰ পালোহি চাই আহি পেলাই মাধৱদেৱ কলাক্ষেত্ৰ আৰু কামখিনি সম্পূৰ্ণ হোৱা নাই আৰু এমাহমানৰ পিছতহে গোটেই কামখিনি হৈ যাব আৰু বনোৱাৰ পৰা হৈ গৈছে বস্তু পাতি অনা লাগিব এমাহৰ পিছত হৈ যাব বুলি কৈছে আমি সুধিছিলোঁ আৰু ভালেই লাগিছে বাৰু কলাক্ষেত্ৰখন আৰু মই আপোনালোকক দেখাই দিছোঁ বাৰু আপোনালোকে চাই ল'ব আৰু আহিব পাৰিব আপোনালোকে হোৱাৰ পিছত এমাহমানৰ পাছত তেতিয়া সকলোখিনি কামেই হৈ যাব তেতিয়া আপোনালোকে আহি ভালেই পাব আৰু আমি আহিছিলোঁ যেতিয়া এপাক সোমাই গ'লোঁ ভালেই লাগিলে চাই আৰু মাধৱদেৱৰ জন্মস্থান চালোগৈ আপোনালোকক দেখাইছোঁৱে আৰু এতিয়া ঘৰত গৈ আছোঁ আজি আৰু ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু পুনৰ আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে